হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ ভালেইনে? আজিৰ ভিডিঅ'টো অলপ ভাল হ'ব, আপোনালোকে চাই যাব স্কিপ নকৰাকৈ। আজি মানে অলপ ঘৰৰ বিষয়ে অলপ বনাম বুলি ভাবিছোঁ। মানে ঘৰবোৰ মাটি ঘৰত থাকে অশান্তি লাগিছে, মানে চাক আৰু ঘৰৰ বস্তু আনি অলপ দেখাম। ভালদৰে চাব, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। পিছে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকক মই ঘৰৰ বস্তুবোৰ নেদেখাওঁতে আগত মই বস্তুটো দেখা দিছোঁ, চাই লওক। এই ফুলপাহ আপুনি যিমান 3 বছৰ 4 বছৰ লাগিলে পানী ডুবি থাকিব, কিন্তু ই নমৰে। কিন্তু ফুলৰ নাম নাজানো, কিন্তু ইয়াত দেউতাই ৰুইছিলে, কিন্তু এই ফুলৰ নাম নাজানো। কিন্তু ফুল কিন্তু হাই ফাই। আপুনি 10 বছৰ কিনি আপুনি পানীত ডুবাই থৈছে, কিন্তু ই একেৰাহে থাকিব। কিন্তু সেইকাৰণে মানুহবোৰে আমাৰ ঘৰত ফুল নিবলৈ আহি থাকে। মানে দেখাতো বহুত সুন্দৰ লাগে, আৰু ইয়াৰ ফুল চানা কি ধুনীয়া। মই নাজানো বাৰু এতিয়া কিনি কি ফুল, দেউতাও নাজানে, কিন্তু ফুল ক'ৰ পৰা লাগিছে দেউতাও নাজানে। মানে পাইছে লৰাইছে মানে পানীত ডুবি থাকিলেও নমৰে বে। এইটো কি ফুল, আচৰিত ফুল। কিন্তু এইটো পানী এনেকৈ ডুবি থাকিব, কিন্তু তাৰ তলত ফুল ওলাই থাকিব, আচৰিত। এতিয়া বিশেষকৈ একো ক'বলৈ নাই ঘৰৰ বিষয়ে। এতিয়া আৰু এটা আপোনালোকক মই বস্তু এটা দেখাই আছোঁ, চাই লওক। সেইদিনা মানে লগৰ এটা মানে ফ্ৰীকৈ মানে ষ্টেণ্ড এটা দিছিলে। ষ্টেণ্ডটো মানে এনেকুৱা বস্তু, মানে ষ্টেণ্ডটো 3ডাল মান আছে। মানে বাকীকেইটা খুলি থৈছোঁ, কিন্তু খুলি কিনি থৈছোঁ মানে বস্তুকেইটা মানে কেমেৰা থ'বলৈ মানে ভয় লাগে। মানে এইটো মানে কেমেৰা থ'বলৈ মানে ভয় লাগে, মানে কভাৰ ভিডিঅ' বনাবলৈ ষ্টেণ্ডটো আনিছিলোঁ, কিন্তু এইটো থ'বলৈ কিন্তু ভয় লাগে, কিন্তু কেমেৰাটো। আৰু কিন্তু আৰু এটা বস্তু দেখাইছোঁ, চাই লওক। এই মোবাইলটো দেখিছে, মোবাইলটো মানে আপোনালোকে মোৰ আগতে যোন চৰ্ট ভিডিঅ' চাই আছিল, এনেকৈ লভ ষ্টৰী কথা কোৱা ভিডিঅ' চৰ্ট ভিডিঅ' চাই আছিল নহয়। মানে মই এই মোবাইল দেখিছে নহয়, এনেকৈ কৰি থকা, এনেকৈ উল্টাকৈ মোবাইলটো লৈ মই কথা কওঁ যেন। এই মোবাইলটো মানে একো কাম নাই, বেয়া মানে হ'লেও বেয়া নামতে থৈছোঁ, কিন্তু হাঁহিবলৈ কথা। কিন্তু একো কাম নাই, কিন্তু অনো নহয় মোবাইলটো, একো কামেই নাই মানে। হ'লেও দিছিলোঁ, বহুত কাম দিছে। আৰু এটা আপোনালোকক মই কৈছোঁ, আৰু এবাৰ কৈছোঁ আপোনালোকক, আমাৰ পানী ইমানটো পায়গৈ, ইমানটো পালে আমাৰ পিছফালে বান্দাটো বুলি ক'ব পাৰে, ডিঙিটোপা উঠি যাব, বুকনা লাগিছে চাপৰলে ইমানটো হয়গৈ। ইমানটো প্ৰায়ভাগ পানী হয়গৈ। আমাৰ পানী যদি প্ৰায়ভাগ যদি পানী হয়গৈ, আমাৰ ছমাহ দুখ বুলি ক'ব পাৰি। দেখিছে নহয়, ইমানটো যদি পানীয়ে হয়, আপোনালোকে ভাবিছা ইমানটো যদি পানী হয় আমি কেনেকৈ থাকোঁ, ছমাহ কেনেকৈ থাকোঁ, আৰু ছমাহ কেনেকৈ দুখত থাকোঁ, কেনেকৈ সুখত থাকোঁ, ভাবিছা। আমাৰ ফালে কিমান পানী, জেগাটোত পানী নোহোৱা নালাগে। দেখাতো পানী নোহোৱা নালাগে, কিন্তু আমাৰ প্ৰায়ভাগে কয় আমাক জেগাটো পানী নহয় বুলি কয়। কিন্তু আমি জানো ইয়াত পানী কিমান হয়, নিজৰ ঠাইত নিজে জানে মানে পানী কিমান হয়। বেলেগৰ ঠাইত নাজানো, কিন্তু নিজৰ ঠাইত আমি জানো বহুত পানী হয়। আমাৰ প্ৰত্যেক বছৰে ইয়াত সোমাই ছমাহ পূৰা। বিশেষকৈ আৰু এটা কৈছোঁ, মানে আমি পানীত মানে কেনেকৈ থাকোঁ, মানে আমাৰ পানী হোৱাৰ বাবে সেইকাৰণে আমি চাং পাতি লওঁ। আমি মানে ছমাহটো মানে যেতিয়া পানী হয় আৰু সেইবাবে আমি চাং পাতি লওঁ। চাং দেখিছেনে, চাং পাতি লওঁ। চাঙৰ ওপৰতে আমি শুওঁ, খাওঁ, বওঁ, তাতে থাকোঁ। মানে দিনটো কি কৰিম, মানে ইমানটো যদি পানী হৈ থাকে, চাই ভাবিছা এইটো চাংটো ইমানটো যদি পানী হৈ থাকে, আমি কি কৰিম। ইয়াত আমাৰ নাও পাবলৈ টান, নিজৰ নাও নহ'লে অসুবিধা। সেইকাৰণে আমি সেইকাৰণে চাং পাতিলোঁ। চাং পাতিলে মানে ঘৰতে আপোনালোকক নেদেখা আৰু ভিতৰত দেখা আৰু বস্তু কানিবোৰ, মোৰ যিখিনি বস্তু বজাৰ পৰা আনিছিলোঁ মানে বেচে, মোৰ ভাগৰ প্ৰয়োজন আছিলে, সেইবোৰ বস্তু আপোনালোকক দেখালোঁ। আৰু এতিয়া ঘৰৰ মানুহ আহিলে অলপ হাল্লা হৈছে, আপোনালোকক ভিডিঅ'টো বনাবলৈ অলপ অশান্তি হ'ব। সেইকাৰণে মানে ভিডিঅ'টো অলপ চুটি চাপ হ'ব, আৰু সেইকাৰণে এতিয়া অলপ ভিতৰবোৰ দেখাওঁ, ভিতৰৰ ৰুমখিনি দেখাওঁ, চাই লওক। ভিতৰতো দেখালোঁ আপোনালোকক, কেনেকুৱা লাগিলে আপোনালোকে দেখি হাঁহিছে পাই, আমাৰ ঘৰ দেখি কেনে পাগল হৈ যাব। আমাৰ ঘৰ দেখি মানে একদম মানুহ
হাঁহি পেট বিষাই যাব। আৰু আমাৰ পানী ইয়াত আপোনালোকে আহিব, এইফালে আহি কিনে চাব পানী হয় নে নহয়, আপোনালোকে নিশ্চয় এবাৰ চাই যাব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু তাৰপিছত থকা বেল আইকনটো বজাই দিব। আৰু কমেণ্ট বক্সত জনাব কোনটো পাৰ্ট ভাল লাগিছে। বাই, অন্য এটা ভিডিঅ'ত লগ পাম।